हेलो फ्रेंड्स मोर अन्य এটা ভিডিওলৈ সকলোকে স্বাগতম জনালো দুৰ্গুৰ বানপানীৰ মাজৰ পৰা গাঁৱৰ গোটেই পানী হৈ গৈছে কোনোফালে যাব ৰাস্তা নাই গতিকে কোনফালে ক'ত কিমান পানী হৈছে গোটেইখিনি মই আপোনালোকক দেখাই আছো এই ভিডিওটোত ফ্ৰেন্ডছ ৰাস্তাবিলাক পুৰা পানী হৈ গৈছে দোকানতো যাব নোৱাৰি বাইক সাইক লৈ খোজকাঢ়ি যাই আছো আগতো পানী পিছফালেও পানী একফালে আৰু দকে পানী হৈছে Oi, oi. Oh, পানী চাও মানুহ এই যুগলতৰ ঘৰৰ গোটেই পানী হৈ গৈছে বানপানীৰ কাৰণে বহুত দুখ লগা হৈছে এই যুগলতৰ ঘৰতো গোটেই পানী হৈ গৈছে এই বেৰা চেৰা খহি গৈছে এই ভিতৰত পানী সোমাই আৰু বাৰাণ্ডাবিলাক গোটেই একদম মাটিৰ খহি গৈছে এই বেৰাবিলাক তলফালে মানে ধৰি গৈছে পাকঘৰটো অৱস্থাই নাই এইফালে বস্তুবিলাক নিচে এই বেৰাখন একদম ফালি গৈছে এনেকৈ ভাঙিয়ে গৈছে আৰু গোটেই ভৰি দিলে সোমাই যায় এইফালে নাযাওঁ বেছি এই এনেকৈ এখন বেৰা গোটেই গুচি গৈছে পানী মানে একেবাৰে অৱস্থা নাই আৰু চব ফালৰ পৰাই ইয়াৰ পৰা বস্তু বাহিনীবিলাক লৈ গৈছে নাচাইকে সব পানী এই পিছফালে চাওক কিমান পানী কিমান ৰিক্সা আহিব লগা হৈছে বস্তু নিবলৈ উপায় নাই যাবতো লাগিবই খাবতো লাগিবই বস্তু আনিব লাগিব ফ্ৰেন্ডছ একাঠো পানী চাইকেল লৈ দোকানত যাব লগা হৈছে গাড়ী চাড়ী একো ওলাব পৰা নাই অৱস্থা চাওক অফিচো যাব নোৱাৰিলোঁ পানীৰ কাৰণে যেনেকৈ খোজকাঢ়ি যাব লগা হৈছে এইখিনি গোটেই পানী এই পিছফালেও পানী এই ৰাস্তাত একাঠো পানী মানে অৱস্থা একেবাৰে বেয়া আৰু মেইন ৰাস্তা এইটো চাংচাৰীৰ পৰা বাহেতা এইটো ৰাস্তাদি বাহেতা যাব পাৰি এইটো ৰাস্তাদি চাংচাৰী যাব পাৰি গোটেই পানী হৈ গৈছে পানীত বিৰাট সোঁত মানুহে নিজৰ মৰমৰ পোহনীয়া গাই গৰুবোৰ এনেকৈ ৰাস্তাৰ ওপৰত টেণ্টনি ব্যৱস্থা কৰিছে ৰখাৰ কাৰণে ঘৰত যিহেতু ৰখাৰ ব্যৱস্থা নাই এই দলঙৰ ওপৰত বানপানীৰ সময়ত এই এন্দুৰ বা বেলেগ জীৱবিলাক এনেকৈ ঘূৰি থাকে কিন্তু কোনো মাৰিব নালাগে উপায় নাপায় বেচেৰাহঁতে এনেকৈ বানপানীৰ টাইমত ত'ত ঘূৰি থাকে খাবলৈ নাপায় চাওকচোন কেনেকৈ এই এন্দুৰ এটা ভয়তে কপি ভয়তে কপিয়ে গছৰ পানী ভিতৰত ঠেলা এটা উঠি আছে এতিয়া ক'ত যাব কি কৰিব একদম উপায় নাই তাৰ পৰিলেও তলত পানী ৰাস্তাও নাই যাবৰ কাৰণে এই পৰুবিলাক এনেকৈ আছে সব প্ৰাণীৰে অৱস্থা নোহোৱা হৈছে আৰু